আত্মবিশ্বাসেই আপোনাৰ জীৱনৰ প্ৰধান অস্ত্ৰ। নিজৰ ওপৰত বিশ্বাস ৰাখক। এটা সময়ত এটাই কাম কৰিব, কিন্তু সেই কামটোত আপোনাৰ মন প্ৰাণ সকলো সঁপি দিব। পৃথিৱীৰ সকলো শক্তিয়েই আমাৰ কামত নিহিত হৈ থাকে, আৰু আমি সেইসকল যি নিজৰ চকু জুৰি ঢাকি ৰাখি কান্দিব ধৰোঁ যে পৃথিৱীখন কিমান অন্ধকাৰ। যি অগ্নিয়ে জাৰৰ দিনত আমাক উত্তাপ দিয়ে, সেই অগ্নিয়েই আপোনাক ধ্বংসও কৰিব পাৰে। এয়া অগ্নিৰ দোষ নহয়। আপোনাৰ জীৱনত যদি এদিনো সমস্যা অহা নাই, তেন্তে এয়া সুনিশ্চিত যে আপুনি ভুল পথে পৰিচালিত হৈছে। দুৰ্বলতাক কেতিয়াও ঠাই নিদিব আৰু ইয়াক বাঢ়িবলৈও নিদিব। যি সত্য তাক নিৰ্ভয়ে সমাজৰ আগত কওক। এদিন নহয় এদিন সমাজে তাক স্বীকাৰ কৰিবই। উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈকে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। যদি তুমি নিজকে কমজোৰ বুলি ভাবা, তুমি কমজোৰ হৈ যাবা। নিজক সদায় শক্তিশালী বুলি ভাবিবলৈ শিকা। যি কাম কৰা তাত মন প্ৰাণ ঢালি কৰাৰ চেষ্টা কৰা। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা।